ধৰ্মনিৰপেক্ষ আইডিঅলজিটো ইয়াত কংগ্ৰেছত ভাল এতিয়া তেখেতৰ কথা যেতিয়া ক'বলৈ যাওঁ তেখেতসকলৰ কোনো ৰেছপনচিবিলিটি নাই নিজৰ খালি চিন্তা কৰি তেখেত আহিছে যদি ৰাইজৰ ৰাজাই ইমান ৰাইজৰ ৰাজাই তেখেতক ভোট দি কংগ্ৰেছ হিচাপে জয়যুক্ত কৰিছে আজি তাৰিখে অকলশৰীয়া কেনেকুৱা ডিচিশ্যন লৈছে For the people, by the people, and of the people. This is what all about the Congresses. If they come with the mindset of his own attitudes, I like this one, I dislike this one. This is not the one. This is a political party. There are different kind of background that we come from those families. So your style will be different, my style will be different, his style will be different. That we need to be ready to adapt. Sir, ৰাজ্যিক কংগ্ৰেছত অসম প্ৰদেশ কংগ্ৰেছত এজন পিছত এজন যি লিডাৰসকল আছে তেওঁলোকে বৰ্তমানৰ যি বিজেপি চৰকাৰৰ ফলীয়া হৈ আছে বা সমৰ্থন মুকলিভাৱে জনাই আছে এই ক্ষেত্ৰত বিজেপিৰ নেতৃত্বও কৈ আছে যে আজিৰ দিনত অসমত কংগ্ৰেছ শূন্য বুলি কৈ আছে কি ক'ব এই সম্পৰ্কে নাই কংগ্ৰেছটো কেতিয়াও শূন্য নহয় এটা কথা মই আপোনাক ক'বলৈ চেষ্টা কৰিম আজিৰ তাৰিখত যে আমাৰ নেতাসকল যিজনে নিজকে নেতা বুলি কয় যিজনে নিজকে পলিটিচিয়ান বুলি কয় তেখেতৰ এটা ৰিজাৰ্ভেশ্যন এটা সেন্টিমেন্ট আছিল এই বস্তুটো আজিলৈ অকল কংগ্ৰেছৰ কথা নহয় সব আমাৰ পলিটিক্যাল পাৰ্টিৰ মাজতে সেইবিলাক মনোভাৱ সেইবিলাক মানুহ মনোভাৱ লৈ থাকে এটা কথা মই তেখেতক কম বা তেখেতৰ এটা লেচনৰ কাৰণে কম গৰ্জন ডাঙৰীয়া কিন্তু কোনোবা কংগ্ৰেছৰ ভাল পায় সি ভাল সি বেয়া সেইটো চাই অহা নাই মোৰ এটাই উদ্দেশ্য আছে একচুৱেলি কংগ্ৰেছৰ অহাটো কংগ্ৰেছৰ আইডিঅলজিটো মই ভাল পাম গণতান্ত্ৰিক আইডিঅলজি একটা আইডিঅলজিটো লৈ মই আহিছে ইয়াত ধৰ্মনিৰপেক্ষ আইডিঅলজিটো ইয়াত কংগ্ৰেছত ভাল এই গতিকে আহিছে এতিয়া তেখেতৰ কথা যেতিয়া ক'বলৈ যাওঁ তেখেতসকলৰ কোনো ৰেছপনচিবিলিটি নাই নিজৰ খালি চিন্তা কৰি তেখেত আহিছে যদি ৰাইজৰ ৰাজাই ইমান ৰাইজৰ ৰাজাই তেখেতক ভোট দি কংগ্ৰেছ হিচাপে জয়যুক্ত কৰিছে আজি তাৰিখে অকলশৰীয়া কেনেকুৱা ডিচিশ্যন লৈছে ইয়াতে না আনডেমক্ৰেটিক এই গতিকে যিসকলে আনডেমক্ৰেটিক মেণ্টেলিটিত লৈ আছে কংগ্ৰেছত নীতি কি যিসকলৰ মাইণ্ডছেটটো একেবাৰে ৰাইজৰ ৰাজাৰ নহয় নিজৰ চাকৰি পাইছে বুলি যি MLA MP কৰিছে তেখেতসকলে কংগ্ৰেছৰ নীতি কি কাৰণ কংগ্ৰেছৰ আইডিঅলজি বেলেগ For the people, by the people, and of the people. This is what all about the Congresses. If they come with the mindset of his own attitudes, I like this one, I dislike this one. This is not the one. This is a political party. There are different kind of background that we come from those families. So your style will be different, my style will be different, his style will be different. That we need to be ready to adapt. সবে যদি নিজৰ একেবাৰে অহংকাৰ এটিচিউডটো যদি লৈ আহে পাৰ্টি যদি ইম্প'জ কৰিব বিচাৰে পাৰ্টি কেনেকুৱা বাচিব এই গতিকে যিসকলে এনেকুৱা মানুহ তেখেতসকলে কংগ্ৰেছৰ ওলাই যোৱাটাই ভাল লাগে মই কাৰণ আমাৰ বহুত ল'ৰাবিলাক আছে এই এনেকুৱা ল'ৰা আপুনিও এজন ল'ৰা ভৱিষ্যত আছে এই গতিকে এনেকুৱা এটিটিউডটো ৰাজনীতিত নচলে নহয় আজিৰ তাৰিখৰ ৰাজনীতিৰ নেতাবিলাক এটা মাইণ্ডছেট লৈ আহিব লাগে আজিৰ যুগটো বেলেগ হৈছে টেকন'লজিৰ যুগ everything can be read by our younger generation. So we should be very careful about behaving. Why should be so much moody? Why should be so selfish? I just want to speak about myself. मैं ये अच्छा लगता है मैं वो अच्छा लगता है भी नहीं है यार ये देश क्या अच्छा लगता है हमारा जनता क्या अच्छा लगता है जनों को क्या अच्छा लगता है हमारा भविष्य जो लड़का लड़की आ रहा है हमारा पीछे बोलो क्या अच्छा लगता है हम उसको ही बोलना है उसको ही करना है वो आता है अपना मूड को लेकर अपना स्टाइल को अपना परिवार का जो बिहेव है उसको लेकर पार्टी में आएगा तो पार्टी में कैसे बसेगा This is what all about what is going on here in Congress or in BJP whatever it is so I feel really so question again This is all said. Anyway, যিসকলে কংগ্ৰেছ এৰি যাবলৈ বিচাৰিছে সোনকালে যোৱাটো ভাল কাৰণ যিসকল নেতাই কংগ্ৰেছৰ নেতাই কৈ আছে যে কংগ্ৰেছত এটা লোভী ৰাজনীতি চলাৰ কথা তেওঁলোকে কয় এই ক্ষেত্ৰত কি ক'ব আপুনি লোভী ৰাজনীতিটো লোভী I don't think I have a good comment about that. মই এনেকুৱা আজিলৈকে চোৱা নাই চবে কংগ্ৰেছৰ কৰ্মীসকলে নিজৰ কামবোৰ কৰি আছে এই হিচাপে সবেই নিজৰ কামত ব্যস্ত ইলেকশ্যনত ব্যস্ত কি লবি চাওক আজি MP ইলেকশ্যন গৰ্জনে পাবলৈ গৈ আছে মই অসম ফুৰিছে APCC ফুৰিছে দিল্লী ফুৰিছে কোনোবাইতো মোৰ পৰা একটা টাকাও খোজা নাই গৰ্জন তোমাক MP টিকেট দিম বুলি ক'ত লিবি দেখিছে গৰ্জনটো দেখাই নাই এই গতিকে এনেকুৱা লবি নাই কংগ্ৰেছত মোৰ জনাত